प्रत्येक दिनाই হয়তো আপুনি বহু মানুহক লগ পায় বহু এনেকুৱা সিচুৱেশ্যন আহে যেতিয়া মানুহে আপোনাক গুৰুত্ব নিদিয়ে মানুহে আপোনাক অপমান কৰে হাৰ্ট কৰে আপোনাৰ গুৰুত্বক বুজি নাপায় আপোনাক অৱহেলা কৰে আপুনি কি কৰিব যেতিয়া কোনোবাই আপোনাক গুৰুত্ব নিদিয়ে আপুনি কি কৰিব যেতিয়া কোনোবাই আপোনাক অপমান কৰে আপোনাক ইম্পৰ্টেন্স নিদিয়ে মন দি শুনক এইকেইটা কথা যদি আপুনি ফলো কৰে তেনেহলে আপোনাৰ হেৰাই যোৱা সন্মান আপোনাৰ গুৰুত্ব সকলো ঘূৰাই পাব আপোনাৰ জীৱনত কাৰো পিছত দৌৰিব নালাগে মানুহে নিজে আপোনাক সন্মান কৰিব মাত্ৰ এইকেইটা কথা ফলো কৰক যিজন মানুহ আপোনাৰ জীৱনৰ পৰা আপোনাক এৰি যাবলৈ বিচাৰিছে তাক আপুনি হাঁহি হাঁহি যাবলৈ দিয়ক যিটো সময়ত কোনোবাই আপোনাক এৰাৰ সিদ্ধান্ত লৈছে বা আপোনাৰ এগেইনষ্টত যাব বিচাৰিছে তাক সেই মুহূৰ্ততে যাবলৈ দিয়ক তাক বুজাই দিয়ক যে তই জলৈ যাবলৈ আছে যা তই মোৰ লগত নাথাকিলেও মোৰ একো অসুবিধা নহয় বুজাই দিয়ক এই কথা ভালদৰে লাগিলে আপোনাৰ মনৰ ভিতৰত যিয়ে চলি নাথাকক কিয় কোনোবাই আপোনাক এৰি যোৱাৰ বাবে আপুনি হয়তো বহুত দুখ পাইছে ভিতৰি কান্দি আছে ভাগি পৰিছে আপুনি তথাপিতো আপুনি সেইজন মানুহৰ ওচৰত নিজকে ভাগি পৰাটো নেদেখাব সেই মুহূৰ্তত নিজকে কঠোৰ কৰি আপুনি যাবলৈ এৰি দিয়ক আসলতে কি জানে যি স্থানত আপোনাৰ গুৰুত্ব নাথাকে সেই স্থানত আপুনি বেছি দেৰি ৰখি থকাটো উচিত নহয় যিয়ে যি কৰিব লগা আছে কৰিবলৈ দিয়ক আপোনাক যি ক'ব লগা আছে ক'বলৈ দিয়ক মাত্ৰ নিজকে সেই সকল মানুহৰ পৰা মুক্ত কৰক যিয়ে আপুনি শুদ্ধ থকা সত্ত্বেও আপোনাক এৰিব বিচাৰিছে আপোনাক অপমান কৰিছে আপোনাক গুৰুত্ব দিয়া নাই বুজি পাওঁ দুখ লাগে কোনোবা কাষৰ পৰা আঁতৰি গ'লে বহুত দুখ লাগে কিন্তু আপুনি দুখ প্ৰকাশ নকৰিব এটলিষ্ট সিহঁতৰ ওচৰত নকৰিব যিয়ে আপোনাক এৰি যাব বিচাৰিছে ছ'চিয়েল মিডিয়াৰ পৰা নিজৰ মনৰ পৰা আৰু সেই সকলোবোৰ স্মৃতি যিবোৰ স্মৃতিয়ে আপোনাক আমনি কৰে সেই সকলোবোৰৰ পৰা আপুনি নিজকে উলিয়াই আনক আপুনি ওলাই আহক তাৰ পৰা নিজকে মুক্ত কৰক আৰু এটা সময়ত সেই সকলৰ পৰা মুক্ত হৈ আপুনি যিটো শান্তি পাব সেই শান্তি বহু বেলেগ ধৰণৰ হ'ব যিজনে আপোনাক অপমান কৰি আপোনাক বহুত দুখ দিছে আপুনি সেইজন মানুহক এটা সৰু পোৱালিৰ দৰে ক্ষমা কৰি দিয়ক ইয়াতকৈ আৰু ভাল কাম একো নাই যিয়ে আপোনাক অপমান কৰিছে তাক আপুনি এটা সৰু পোৱালিৰ দৰে ক্ষমা কৰি দিয়ক এইটোৱে সকলোতকৈ উত্তম কাম আৰু কেতিয়াও ভুলতো মনলৈ প্ৰতিশোধৰ ভাৱ নানিব লাগিলে আপুনি যিমানেই ভাগি নপৰক কিয় আপুনি নিজৰ মনলৈ প্ৰতিশোধৰ ভাৱ কেতিয়াও নানিব কাৰণ আপুনি প্ৰতিশোধৰ ভাৱ আপোনাৰ মনলৈ অনাৰ লগে লগে সেইজন মানুহ আৰু আপোনাৰ মাজত কোনো পাৰ্থক্য নাথাকিব গতিকে এই পাৰ্থক্য সদায় থাকিবলৈ দিয়ক যে আপুনি শুদ্ধ আৰু সিহঁত ভুল আৰু এই সকলোবোৰ কৰাৰ পিছত হয়তো আপুনি বহু অকলশৰীয়া হৈ পৰিব কিন্তু ৰ'ব ধৈৰ্য ধৰক ইয়াৰ পিছৰ কথাখিনি ফলো কৰক আপুনি সেইজন মানুহৰ লগত থাকিবলৈ লওক যিজনে আপোনাৰ লগত সদায় আছে আৰু আপুনি মৰা সময়লৈকে গোটেই জীৱন আপোনাৰ লগত থাকিব কিন্তু যাক আপুনি এতিয়ালৈকে গুৰুত্বই দিয়া নাই আৰু সেই মানুহজন কোন জানেনে সেইজন বেলেগ কোনো নহয় সেইজন আপুনি নিজেই কাৰণ আপুনি নিজেই নিজৰ এজন ভাল সংগী এবাৰ যদি আপুনি নিজকে নিজৰ ভাল বন্ধু বুলি ভাবি লয় তেনেহ'লে বেলেগ কাৰোৰে প্ৰয়োজন নাই আপোনাৰ যিমান সময় আপুনি সেই সকল মানুহক দিছিল যিয়ে আপোনাক এৰি থৈ গৈছে যিয়ে আপোনাক অপমান কৰিছে সেইখিনি সময় এতিয়াৰ পৰা আপুনি আপোনাৰ নিজক দিয়া আৰম্ভ কৰক নিজকে যিমান পাৰে বুজিবলৈ লওক নিজৰ ভাল লগা কামবোৰ কৰিবলৈ লওক ভাল ভাল ঠাইত ফুৰিবলৈ যাওক নিজৰ ভাল লগা কামবোৰ কৰিবলৈ লওক প্ৰমাণ কৰি দিয়ক যে আপুনি নিজেই নিজৰ এজন ভাল সংগী দৰকাৰ নাই আপোনাক বেলেগৰ অকলশৰে সুখী হ'বলৈ শিকক কাৰণ বহু বস্তু এই পৃথিৱীত অকলশৰে আছে বাবেই ভাল লাগে যেনে এই পৃথিৱী এই সূৰ্যটো এই জোনটো হিমালয় পৰ্বত এই সকলোবোৰ বস্তু পৃথিৱীত অকলশৰে আছে বাবেই ইয়াৰ গুৰুত্ব সদায় বেছি আপুনি যিমান পাৰে শান্ত হৈ থাকক কোনো ধৰণৰ ইমোশ্যনত নিজকে ভাঙি নিদিব শান্ত থাকি নিজকে বুজিব চেষ্টা কৰক ভালদৰে শান্ত হৈ নিজৰ কামবিলাক আৰু ভালদৰে কৰিবলৈ ধৰক শান্ত হৈ সকলো কথা ভালদৰে বুজিবলৈ চেষ্টা কৰক আৰু নিজকে শান্ত কেনেকৈ কৰিব যেতিয়া নিজকে এইটো বাৰে বাৰে মনত পেলাব যে কোনোবাই আপোনাক গুৰুত্ব নিদিলেই আপোনাৰ গুৰুত্ব কেতিয়াও কমি নাযায় কোনোবাই আপোনাক অপমান কৰিলেই আপোনাৰ সন্মান কেতিয়াও হানি হৈ নাযায় এই কথা যেতিয়া আপুনি বাৰে বাৰে নিজক মনত পেলাব তেতিয়াই হয়তো আপুনি শান্তি পাব বা নিজকে শান্ত কৰিব পাৰিব
কাৰণ আপুনি ভালদৰে জানে যে আপোনাৰ কোনো ভুল নাই, আপুনি শুদ্ধ আৰু সিহঁত ভুল। গতিকে আপোনাক কাৰো চাৰ্টিফিকেটৰ প্ৰয়োজন নাই যে আপুনি ভাল নে বেয়া। মাত্ৰ নিজক বুজিব পাৰিলেই হ'ল, নিজৰ চকুত তল নপৰিলেই হ'ল। বাকী বেলেগে যিয়ে কয় ক'বলৈ দিয়ক, আপোনাৰ তাত একো আহে বা নাযায়। আপুনি নিজক বুজিবলৈ লওক ভালদৰে। আৰু কেতিয়াও নিজকে লুজাৰ বুলি নাভাবিব, নিজকে কেতিয়াও এজন হাৰি যোৱা ব্যক্তি বুলি নাভাবিব। কাৰণ এইটো ভবাৰ লগে লগে আপুনি হয়তো আৰু কেতিয়াও জিকিব নোৱাৰিব আৰু বেলেগ মানুহে আপোনাক তল পেলাবলৈ আৰু বেছি চান্স পাব। গতিকে নিজক লুজাৰ বুলি কেতিয়াও নাভাবিব, কেতিয়াও হাৰ নামানিব। এনেকুৱা ধৰণে নিজক ব্যস্ত কৰি তোলক যে এই অপ্ৰয়োজনীয় কথাবোৰ আপোনাৰ মনলৈ আহিবলৈ সময় নাপায়। নিজৰ কোৱালিটি আৰু স্কিলছবোৰৰ ওপৰত আৰু ভালকৈ কাম কৰিবলৈ চেষ্টা কৰক। আৰু শেষত এটা কথা, যিসকল মানুহে আপোনাক এদিন অপমান কৰিছিল, আপোনাক গুৰুত্ব দিয়া নাছিল, আপোনাক এৰি থৈ গৈছিল, ভুলতো আৰু সেইসকল মানুহক দ্বিতীয়বাৰৰ বাবে নিজৰ লাইফত কেতিয়াও এণ্ট্ৰি হ'বলৈ নিদিব। আৰু আপুনি নিজেও কেতিয়াও সিহঁতৰ লাইফত এণ্ট্ৰি হ'বলৈ আৰু চেষ্টা নকৰিব। কাৰণ এবাৰ আপুনি আঘাত পাই থৈছে, বিশ্বাসঘাতকতা কি পাই থৈছে। এতিয়া পুনৰ যদি আপুনি সেই ভুল কৰে, তেনেহ'লে ইমান দিনে যি কষ্টৰ মূৰত আপুনি আপোনাৰ গুৰুত্ব আৰু সন্মান অৰ্জন কৰিছে, আপুনি হয়তো পুনৰ হেৰুৱাব লগা হ'ব পাৰে। গতিকে বৰ্তমান আপুনি যি ৰূপ ধৰিছে, সেই ৰূপক আপুনি আৰু সলনি নকৰিব। নহ'লে পুনৰ আকৌ মানুহে আপোনাক লাইটলি ল'বলৈ ধৰিব, আকৌ পুনৰ আপোনাৰ গুৰুত্ব কমি যোৱাৰ চান্স থাকিব। গতিকে কোনোবা যদি পুনৰ আপোনাৰ লাইফত উভতি আহিব বিচাৰিছে, তেনেহ'লে তাক স্পষ্টভাৱে কৈ দিয়ক যে আহিছ আহ, কিন্তু সেই আগৰ স্থানত তই থাকিব নোৱাৰ, য'ত আগতে আছিল। থাকিব আছে থাক, নহ'লে যা, মোৰ একো অসুবিধা নাই। কাৰণ যদি আপুনি আকৌ আগৰ স্থানত ৰাখে, তেনেহ'লে কি গেৰেণ্টি আছে যে পুনৰ সেই ঘটনা আকৌ নঘটিব। পুনৰ আপোনাক অৱহেলা কৰিব, পুনৰ আপোনাক অপমান কৰিব, হয়তো কি গেৰেণ্টি আছে। চাওক এটা কথা, টকা আৰু সন্মান হেৰুৱালে পুনৰ ঘূৰাই পাব পাৰি, কিন্তু তাক পুনৰ পায়ো যিজনে হেৰুৱাব, তাতকৈ আৰু মূৰ্খ হয়তো কোনো নাই। গতিকে আপুনি কেতিয়াও মূৰ্খ নবনিব। নিজকে নিজে ভালদৰে বুজি নিজৰ লগত ব্যস্ত হ'বলৈ শিকক। আপোনাক সকলোৱে সন্মানো কৰিব আৰু সকলোৱে গুৰুত্বও দিব। ভিডিঅ'টো যদি চাই ভাল লাগিছে, তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।